ঠাকুর মা মানৰ আক্ৰমণৰ সময়ত মান সৈন্যই ক'ৰবাৰ পৰা লৈ আহিছিল, লৈ আহি আমাৰ উপৰিপুৰুষৰ হাতত দিছিল। তেতিয়াৰ পৰা ইয়াক সংৰক্ষণ কৰি ৰাখিছে উপৰিপুৰুষে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। বহুদিনৰ পাছত মানে ব্লগ এটা বনাম বুলি ভাবিলোঁ। আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে যে মই কিহৰ ওপৰত ব্লগটো বনাব গৈ আছোঁ। আৰু আপোনালোকেতো সকলোৱে জানেই খনিকৰ পুথিভাগৰ কথা। তো আজি মই তাতে আহিছিলোঁ। ভাবিলোঁ খনিকৰ পুথি নামঘৰ ভাগ কেনেকুৱা হয় আপোনালোকক দেখাম। আৰু তাৰ ভিতৰত এতিয়া নাম প্ৰসংগ কৰি আছে, তাৰো কিছু দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো বলকচোন এনেকৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। নামঘৰৰ বাহিৰৰ পৰিৱেশটো দেখিছেনে? কেনেকুৱা এটা সুন্দৰ পৰিৱেশ, মানে কেনেকুৱা এটা সুন্দৰ অনুভৱ। তো এতিয়া নামঘৰৰ ভাগৰ ভিতৰত সোমাই যাম। এয়া সকলো ভক্তৰ বাবে ঘৰলৈ প্ৰসাদ নিবৰ বাবে পলিথিনত পেকিং কৰি থকা হৈছে। তো মই ভাবিলোঁ অলপ আপোনালোককো দেখাই দিওঁ। আৰু ইয়াতে অসমৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল ইয়াতে আহে। সৰ্বপৰাগ পৰিধান কৰি ভগৱন্ত বস্তু প্ৰসন্ন হৈ প্ৰত্যেকজন সেৱকী আৰু প্ৰত্যেকগৰাকী সেৱকীৰে মনৰ সদ্ভাৱনাখিনি পৰিপূৰক কৰি পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি প্ৰসন্নতা লভি ল'ৰা ছোৱালী এটা পঢ়া শুনা এয়া মানে আপোনাৰ খাবৰ কাৰণে দিবলৈ ভকতক খাবৰ কাৰণে এয়া তাৰপিছতে এয়া বান্ধৱী ঘৰত দি পকলা আনে, সেই পকলাৰ কাৰণে সেই আনি থোৱা আছে। বান্ধৱী তাৰমানে ঘৰত অকণমান দি পঠাব। গাখীৰ লৈ আনিছে জগত সেয়া ঠাকুৰ মা
বাপ ভৱেশ বৰুৱাদেৱে আমাক পুথিভাগৰ বিষয়ে দুআষাৰ জনাব। তো আপুনি কওকচোন পুথিভাগৰ বিষয়ে। হয়, আমি বৰ্তমান খনিকৰ পুথি নামঘৰত বহি আছোঁ। এই পুথিভাগ ইয়াতে থকাৰ কাৰণে খনিকৰ পুথি বুলিও জনা যায়। এই পুথিভাগ অন্য একো নহয়, মহাপুৰুষৰ দিনৰ লিখনি কীৰ্তন আৰু ঘোষা দুইভাগ পুথি আছে ইয়াত। আৰু এইটো আহিছিল আমাৰ ইয়ালৈ মানৰ আক্ৰমণৰ সময়ত মান সৈন্যই ক'ৰবাৰ পৰা লৈ আহিছিল, লৈ আহি আমাৰ উপৰিপুৰুষৰ হাতত দিছিল। তেতিয়াৰ পৰা ইয়াক সংৰক্ষণ কৰি ৰাখিছে উপৰিপুৰুষে। আৰু বৰ্তমান ইয়াৰ পৰিসৰটো বৃদ্ধি হৈছে। আৰু যেতিয়া আমাৰ ইয়াত দিলে তেতিয়া গৃহস্থীয়ে আমাৰ তাতে সেৱা সৎকাৰ কৰে আৰু কিবাকিবি কাম কৰিবলৈ হ'লে তাতে আগবঢ়াই লৈ সেৱা কৰে। তাৰপিছত কিছু মাহাত্ম্য প্ৰকাশ হ'ল পুথিভাগৰ, যিটোৰ পৰা মানুহে আহি ইয়াতে সেৱা সৎকাৰ কৰিবলৈ ল'লে মানুহৰ মংগলাৰ্থে। আৰু লাহে লাহে একবাগী শৰাই আগবঢ়াবলৈ ল'লে। সেয়ে প্ৰথমতে অনুষ্ঠপীয়াকৈ ঘৰতে আছিলে। তাৰপিছত যেতিয়া ৰাইজৰ সমাগমটো বেছি হ'ল তেতিয়া আমাৰ এই নামঘৰ অকণমান সাজি ইয়ালৈ পুথিভাগী উলিয়াই দিয়া হ'ল। এই পুথিভাগী দিয়াত প্ৰতিদিনেই আজিৰ দৰে ভকতসকল আহে আৰু ইয়াতে সেৱা লয় আৰু এভাগী সেৱা আগবঢ়াই নাম কীৰ্তন সদায় হৈ থাকে। আৰু ইয়াতে ঘৰখনৰ মংগলৰ হেতু, পৰিয়ালৰ মংগলৰ হেতু ভগৱন্তৰ চৰণলৈ এফেৰি সেৱা আগবঢ়ায়। সেইমতে ৰাইজে নিশ্চয় কিবা ফল পাইছে। সেইহেতু প্ৰতিদিনেই ইয়ালৈ ভক্তৰ সমাগম হয়। আৰু এই পুথিভাগী কোনো লোকে গৃহত পাঠ কৰায় ঘৰখনৰ মংগলৰ হেতু। আৰু সেই পাঠ কৰাবলৈ যাওঁতে ইয়াৰ পৰা বৰ্তমান গুৱাহাটী, তেজপুৰ, আপোনাৰ বোকাখাট, গোলাঘাট, নগাঁও, শিৱসাগৰ, যোৰহাট আৰু ডুমডুমা, দুলীয়াজান, ডিব্ৰুগড়, ডিগবৈ, মৰাণ ইত্যাদি স্থানলৈ গৈ থাকে। এই পুথিভাগৰ এটা মাহাত্ম্য আৰু আছে। পুথিভাগ নিওঁতে ইয়াৰ পৰা গুৱাহাটীলৈ নিলেও খোজকাঢ়ি যাব, ডিব্ৰুগড়লৈ নিলেও খোজকাঢ়ি যাব, তিনিচুকীয়ালৈ নিলেও খোজকাঢ়ি যায়, আমাৰ ওচৰে পাঁজৰে ক'ৰবাত নিলেও খোজকাঢ়ি কান্ধত বা মূৰত তুলি লৈ যায়। ইয়াৰ এইটো এটা মহত্ম। আৰু এনেদৰে ইয়াত প্ৰতিদিনে সেৱাভাগ হৈ থাকে ৰাইজৰ মংগলাৰ্থে। সকলোৱে ইয়াতে যি আশা কৰে সেয়া মনোবাঞ্ছা পূৰ্ণ হয় বুলি সকলোৱে ভাবে। সেয়েহে আজি ইয়াতে আহি সেৱাভাগী লয়। আজিও আপোনালোকে দেখিছে। গতিকে এনেধৰণে প্ৰতিদিনে হৈ থাকে। কোনদিনা মানুহ অলপ কম হয়, কোনদিনা অলপ বেছি হয়। ধন্যবাদ। যদি পুথিভাগ আপোনালোকে বুকিং কৰিব বিচাৰে বা আপোনালোকৰ ঘৰলৈ কেনেকৈ নিব বিচাৰে তো মই তেওঁক সুধিম। তো তেওঁৰ মুখেৰে আপোনালোকে জানি লওকচোন। হয়, পুথিভাগ বুকিং কৰিবলৈ হ'লে কোনোবাই গৃহলৈ নিব খুজিলে ইয়াত আগতীয়াকৈ এবাৰ খবৰ কৰি তাত নামটো ৰেজিষ্টাৰ কৰিব লাগিব। এইটো কেতিয়াবা প্ৰায় এবছৰ, 1.5 বছৰ, 2 বছৰলৈকে সময় লাগে পুথিভাগ পাওঁতে। আৰু পুথিভাগ যিটো সময়ত আহিছিল ইয়ালৈ আমাৰ আজু ককা মণি বৰুৱাদেৱৰ সময়তে ইয়ালৈ আহিছিল। এতিয়া প্ৰায় 250 বছৰ পাৰ হ'ল। এইটো তেতিয়াই হয়। এয়া আপোনালোকে খনিকৰ পুথি নামঘৰত দেখিলে গোটেইখিনি। মই ইয়াৰ লগতে আহিছিলোঁ, দিগন্ত বৰুৱা। আপোনালোকে চাগে দেখিয়ে থাকে মোৰ ফেচবুকত। তো তাহাঁতৰ ঘৰৰ ওচৰতে হয়। তো আহিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোৱে ঘৰত কাৰোবাৰ ঘৰত চাগে পাতিছে নিশ্চয়। তো এনেকৈ ভিডিঅ'টো আজি সমাপ্ত কৰি দিওঁ বুলি ভাবিলোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ খনিকৰ পুথি নামঘৰৰ পৰা মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।